এয়া চাওকচোন আজি লৈ আহিছোঁ কচু আৰু এয়া চাওকচোন কচু কাটি আছে মানে মোৰ কচু কাটিলে হাতখন খোজাই সেইটোৰ কাৰণে কাটিব দিছোঁ মিষ্টাৰক কাটি আছে এয়া চাওকচোন কি ধুনীয়াকৈ আৰু কেনেকৈনো বনাওঁ ৰেচিপিটো আপোনালোকে চাই থাকক আজি ভিডিঅ'টো মিষ্টাৰকে বনাব দিছোঁ এয়া চাওক এয়া দানা বাগাই আছে এয়া চাওক ইয়াতে আমি গৰুৰ কাৰণে এনেকৈ দানা সিজাওঁ এইখন বাহিৰত চৌকা পাতি লৈছোঁ গৰুৰ কাৰণে দানা বনোৱাৰ কাৰণে এয়া চাওকচোন মানুহজনে কিমান কাম কৰি আছে আপোনালোকক দেখুৱাই আছোঁ চাওক আমি মাছ বাচিব ওলাইছোঁ মই মাছ বাচি আছোঁ আৰু এখেততো কচু চেলাইয়ে আছে ৰাতিপুৱাৰ পৰা আপোনালোকক দেখুৱাইছোঁৱে এইজনে সেইজন কচু চেলা মানুহজন আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক আমি কেনেকৈ মিলিজুলি কাম কৰি আছোঁ আৰু আমাৰ দৰে কোনে কোনে কৰে আপোনালোকে জনাব দেই এয়া হৈছে আমাৰ মা আৰু মাক দেখুৱাই দিছোঁ আপোনালোকক মা চাওক হাই হাই কৈ দিওঁ মা অলপমান লাজ কৰিছে কাৰণ তেনেকুৱাকৈ মা ভিডিঅ'ত নোলায় আৰু আজি আপোনালোকক দেখুৱাই দিছোঁ এইজনী হৈছে মোৰ শাহু মা কচুটো কাটা হ'ল এতিয়া ধোৱা যাম আৰু অলপমান দমকলত ট্ৰেইনিং চাই থাকক কেনেকৈ বনাম এয়া মাছখিনিত হালধি নিমখ সানি ল'লোঁ আৰু এটা কেৰাহীত মাছ বহাই দিছোঁ এয়া চাওকচোন আমাৰ ঘৰৰ নেচেৰা কিমানখিনি ওলাইছে আজি আৰু এতিয়া চাওক ৰান্ধনি আহি গ'ল খাই লওক বাছ হ'বই নেকি হৈ যাব এতিয়া অলপ পাঁচফোৰণ দি দিব পাঁচফোৰণটো অলপ কলচিয়া হ'ব দিব বনাইছোঁ এয়া চাওক আজি বেলেগ ৰান্ধনি দেই পিঁয়াজ দি দিলোঁ এয়া পিঁয়াজ দি দিছে পিঁয়াজটো অলপ ৰংচঙীয়া হ'ব দিব লাই দি দিছিলোঁ আজি কি হয় ঠিক নাই দেই লাই দিছোঁ মানে সদ হয়নে নহয় সেইটো নাজানো কিন্তু মানে বনাইছে আৰু আজি কচু ভাজি বনাই খুৱাব আৰু চিলিণ্ডাৰটো অকণমান চিলিমটো বনাই দিয়া এয়া চাওকচোন পিঁয়াজ কি ধুনীয়াকৈ লাৰি আছে আৰু ঘৰত থাকিলে পিছে মোৰ ভাল হয় মোৰ অকণমান মানে কষ্টটো কম হয় ভাত বনোৱাৰ এয়া চাওক কি ধুনীয়াকৈ বনাই আছে আৰু কাৰ কাৰ হাজবেণ্ডে ঘৰত থাকিলে এনেকুৱাকৈ ভাত বনাই কমেণ্টত জনাব আপোনালোকে ন চাওকচোন হাঁহি এয়া চাওক কচুখিনি বহাই দি দিছে এয়া কচু ভাজিৰ ৰেচিপি আপোনালোকক শিকাই আছে আপোনালোকে ভালদৰে শিকিব দেই আজি লাৰি দিব এনেকৈ পুৰাকৈ লাৰি দিব তলপৰা কৰি দিব অলপ সকলো জানে নিমখটো দিলে সোৱাদ হয় সোৱাদ অনুযায়ী নিমখটো দিব এতিয়া হৈ যাব পিছত লাগিলে দিম আৰু কচুত বেছি নিমখ নিদিবা সেইটো আগত আগত এইবাৰ দি দিব ৰং গুড়া এয়া বাছ অকণমান দিব পাৰি লাৰি দিব ৰং গুড়া হালধি মিক্স কৰি দিয়ে এয়া চাও দি দিলে অলপ ঢাকনিটো মাৰি দিব সিজালৈকে অলপ দেৰি থাকক ইয়াতে দি দিলোঁ আদা নেহৰু এই খুন্দনিৰে খুন্দিছোঁ ইয়াতে দি দিলোঁ দি কিনে এতিয়া লাৰিব লাগিব লাৰি দিছোঁ
লৰাই থাকিব এতিয়া লৰাই থাকিব এই শু গৈছে না কিমান আছিল এইটো মইহে জানো এইবিলাক মানে টেকনিক লাগিব না কলা কচু খাই আইৰণ আনিব লাগিব ইয়াতে এইবাৰ দিম এইটো জিৰা গুড়ি 5 টকীয়া জিৰা গুড়িটো দি দিলোঁ জিৰাৰ গুড়ি দি দিব জিৰা গুড়ি দি দিলোঁ অকণমান জিৰা গুড়িটো মাৰি দিলোঁ গৰম মছলা অলপ দি দিলোঁ গৰম মছলা অলপমান দিয়া এতিয়া অকণমান লাৰি দিম লাৰি দিলোঁ কেমেৰামেন চাইড কৰি দিয়ে বাপৰে বাপ খানা বনোৱাৰ উৎপাত কেনেকুৱা কালাৰ হৈছে চাওকচোন পাৰিছোঁ না এয়া চাওকচোন কচু ভাজিখিনি কেনেকুৱা কালাৰ হৈছে এনেকৈ লাৰি দিব কালাৰটো চাই সোৱাদ হোৱা যেন লাগিছে কিন্তু সোৱাদ হৈছে নে নাই নাজানো আপোনালোক খাই পেলাই জনাম আৰু কি দিবা ইয়াতে এতিয়া মাছটো দিয়াই নাই মাছো দিবা নেকি অলপ এনেকৈ লাৰি দিব লাগিব এইটো মোৱা মাছটো আনিছিলোঁ এইটো দি দিলোঁ মাছ দি দিলোঁ লৰাই দিছোঁ অলপ আজিৰ পৰা বেলেগে ভিডিঅ' বনাব দেই আজিৰ পৰা আমাৰ মিষ্টাৰে ভিডিঅ' বনাব আৰু আপোনালোকক যদি এনেকুৱা ৰান্ধনিৰ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাই থাকিব হয়নে নহয় ন কমেণ্ট কৰি জনাব আৰু ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব এয়া চাওক মাছ দি দিলে আৰু দেখিবলৈ কিন্তু বিৰাট ধুনীয়া হৈছে দেই খাবলৈও চাগে ধুনীয়াই হ'ব এই ঢাকনিটো দি দিলোঁ অলপ টাইমৰ কাৰণে গেছটো অলপ কমেই দিওঁ চাওক নতুন ৰান্ধনীকে হেলমেট দি দিছোঁ হেলমেটটো ভাল লাগিছে এনে আপোনালোকে জনাব এয়া কচু হৈ গ'ল এতিয়া এয়া লাৰি আছে পানীখিনি অকণমান সেই হ'ব যাব লাগিব কেনে লাগিছে এয়া চাওকচোন আপোনালোকে এয়া কি পিন্ধি লৈছে এই ঢাকনিখন গুচাই দিলোঁ খাই থাকক কেনেকুৱা হৈছে হৈছে বাছ এতিয়া খাম খাই দেখুৱাই আছোঁ কেনেকুৱা হেলমেট খুলি গ'ল ভালকে লোৱা এয়া গৰমৰ কাৰণে বাচিবৰ কাৰণে হেলমেট দিছোঁ এইটো এয়া কচু ভাজি হৈ গ'ল খাম আৰু এতিয়া আমি খাওঁতে দেখুৱাই আছোঁ আপোনালোকক আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হয় আৰু মানুহজন ঘৰত থাকিলে সঁচাকৈ বহুত ভাল লাগে মানে জমনি কৰি থাকে সেইটোৰ কাৰণে আৰু কি জমনি কৰে আজি আপোনালোকক সেইকাৰণে দেখুৱাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আজি ভাত ৰেডি হৈ গ'ল এয়া হৈছে ভেদাইলতাৰ জোল এয়া লাওৰ আগ ভাজি আৰু এয়া কেঁচা পিঁয়াজ মাছ ভাজি আৰু কচুৰ তৰকাৰী আৰু ভাতখিনি আমি খাই লৈ আপোনালোকক জনাইছোঁ কেনেকুৱা হৈছে এয়া চাওকচোন দেখিবলৈ ধুনীয়া হৈছে নে নাই কলিজাটোও খাই আছে এয়া চাওকচোন এয়া কচুটো খাই দিলোঁ আৰু আপোনালোকে আৰু কোনে আমাৰ দৰে এনেকৈ ভাত খাই জনাব এনেকৈ খাব লাগে দুপৰীয়া মাটিত বনাই ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব দেই